দাদা এইখিনি ধান আছিল আপোনালোকৰ ধান এবছৰৰ কাৰণে আৰু 1.5 বছৰ গ'লে এইখিনি ধান 5টিহে আমাৰ মানে ছোৱালী 3জনী আৰু মানে আমি মই আৰু সহধৰ্মিনী এই বছৰটো নাই এই বছৰকেতো আমি কি কৰিম এতিয়াতো খেতিও নহয় এই বছৰো নহয় খেতি এইখিনি হৈছে মানুহৰ যিসকল কৃষিজীৱী মানুহ তেওঁলোকৰ সম্পদ এয়াই আৰু এই সম্পদখিনি এই অৱস্থা চাওক এয়া গজালি উঠে এয়া গজালি ওলালে ধানৰ গজালি ওলালে ইয়াত এতিয়া তেওঁলোকে এই সকলোখিনি হেৰুৱাই তেওঁলোকে কি কৰিব গোটেই বছৰটো তাৰ চিন্তাত তেওঁলোকৰ টোপনি নাই হ'বলগীয়া এয়া চাওক ধানৰ বস্তাৰ ওপৰত কিমান পলস আমাৰ দুৰ্দশা এয়া হৈছে ধান তেওঁলোকে এতিয়া কি খাব কি মেলিব সেইটো আটাইতকৈ ডাঙৰ কথা এইটো মানুহৰ থকা ঘৰ নেকি এইটো অ' ইয়াত বেৰে চেৰে চব লৈ গৈছে আজি ঠিক কৈছে আহিবলৈ আহিব পাৰে নে নোৱাৰে নে মই আজিৰ পৰা পাৰিবি অকণমান চাফা কৰি থাকোঁ এইটো মানুহৰ থকা ঘৰ কি কৰি পেলালে বানে আচলতে চাওক ক'বলৈ কোনো ভাষা নাই এইখিনি পলস সম্পূৰ্ণৰূপে পলস চাওক ঘৰৰ অৱস্থা এইবোৰ ৱাল মই য'ত উঠি আছোঁ এইখন হৈছে ঘৰৰ ৱাল পথালিকৈ পেলাই নিলে এইখিনি বোকা তেওঁলোকে ঘৰৰ ভিতৰৰ সামগ্ৰীবোৰ এনেধৰণে বাহিৰলৈ উলিয়াই নিছে আপোনালোকৰ এইটো ঘৰ আপোনালোকৰ থকা ঘৰ এতিয়া ক'ত আছে আপোনালোক আলি কিনাৰত আছে ত্ৰিপাল দি যে আছে একোতো ৰখাব নোৱাৰিলে ৰখোৱাৰ ভিতৰত একোৱে নাই এইখিনি লেপ তুলি চাগে এইবোৰ বস্তু চস্তু এইখিনি এইখিনি তেওঁলোকৰ ঘৰৰ ভিতৰৰ সা সামগ্ৰী লাম লাখতো যি আছিলে গৈ বাহনিৰ মাজত পেলাই থৈছেগৈ